Hey guys, namaskar and welcome back to my YouTube channel again. So guys, daily vlog দিব পৰা নাই. So অলপ প্ৰিপাৰেচন কিবা চলি আছে. আপোনালোকক দেখাম মই কেনেকুৱা প্ৰিপাৰেচন হয় ইয়াতে. So আজি এটা খানা এটা আছে. আমাৰ জব ফেক্টৰীৰ খানা. So বতৰটো ইমান ধুনীয়া. So ভাবিলোঁ খানা খাই দিওঁ. পুৰা একদম পৰ্ক আৰু চিকেন. যোনে পৰ্ক খাই পৰ্ক, যোনে চিকেন খাই চিকেন. চাওক ইয়াতে চাওক চববোৰ ইয়াত আছে. ইয়াত ছোৱালীবোৰ আছে. বাকী এইফালে আছে আৰু. So আপোনালোকে মাংসবোৰ দেখাম এতিয়া মই. So guys, চাওক এবোৰ চলি আছে প্ৰথম বিলাহী পিয়াজ এবোৰ চিকেন গাহৰি দিছ. So guys, গাহৰি চাওক. Wow, this is chicken. So গাহৰি বেছিকৈ খাব. So গাহৰি বেছি পৰিমাণটো. চিকেন মানে মই খাম দিয়কচোন, মই এইখিনি খাই দিম আৰু. বৰ আলু. So এতিয়া আমাৰ ব্ৰেণ্ড এম্বাচাডৰ এইফালে এই বনামছো গাইছ. মানে পুৰা মজা লাগিব একদম পুৰা অপেন চব ভাল লাগিব. এতিয়া আমাৰ লগত আছে এতিয়া আমাৰ দা ভিক্টৰ দা. চাওক গাইছ, চাওক ভিক্টৰ দা কওক কি কম. নেচাৰ লাইক মই প্ৰকৃতি অবিহনে আমি থাকিব নোৱাৰো আৰু প্ৰকৃতিৰ ডিমাণ্ডক মই কেতিয়াও নেওচো বা প্ৰকৃতিয়ে যিটো বস্তু বিচাৰে প্ৰকৃতি বিচৰা বস্তুটো আমি কোনেও ৰুধিব নোৱাৰো. আজি ৰাতিপুৱা শুই উঠিয়ে বতাহ ধুমুহা বৰষুণ মই শুই উঠিয়ে মই ভাবিলোঁ কি কৰোঁ. একচুৱেলি ক্লাছো আছে, ক্লাছ কৰিবলৈ লৈ আছিলোঁ. অফলাইন ক্লাছ ষ্টাৰ্ট হৈছে এণ্ড ক্লাছ ৱাজ গোয়িং অন এণ্ড ছাডেনলি লাইক চবে ক'লে ভিক্টৰ দা লাইক ৱাইফাই ইজ গন, ইণ্টাৰনেট ইজ গন. তাত ভাবিলোঁ ইণ্টাৰনেটো গুচি গ'ল, চব গুচি গ'ল, এতিয়া আৰু কিমান আৰু অফলাইন ক্লাছ কৰি থাকিম. তাত প্ৰকৃতি আকৌ বৰষুণ আৰু এজাক বৰষুণ আৰু সেইজাক বৰষুণে আমাক ধুমুহা টাইপ মানে খানা টাইপ কৰি দিয়ে. এইটো তাৰমানে এনেকুৱা কৰিলে যে no, it's not the time to study, it's the time to party. And once we feel it's the time to party, we don't leave and we keep on rolling out there. Exactly. চবে পুৰা ৰেডি কৰিছে, ইয়াতে গেছ আৰম্ভ হৈ গৈছে. ইয়াৰ গাইছ এবোৰ হৈ গৈছে আৰম্ভ. এতিয়া খানা হ'ব. চ' গাইছ পুৰা মজা খানা. আপোনাৰ ব্লগটো দেখাম পুৰা কি কি কৰোঁ কি কি খাওঁ. চ' গাইছ স্কিপ নকৰিব. চাওক এইবোৰ ছোৱালীবোৰ আছে, এইবোৰ ইয়াতে বনাব পুৰা দম. এজনী এজন আৰু ক'ত গ'ল এইবোৰ চাওক. এজনী. চ' গাইছ খানা হবে গাইছ. চ' এই বনাব মাষ্টাৰ চেফ. এই চোৱা এবাৰ কৈ দিয়া মাষ্টাৰ চেফ মেম হাই বল দিয়া নাই স্নে. চ' আজি গাইছ তাই বনাব মজা লাগিব. দেখাই আছোঁ আপোনালোকক, চাই থাকিব. চ' গাইছ পিঁয়াজ দিব এতিয়া. পিঁয়াজ ঢালি দে কথা, ঢালি দিয়া. প্ৰেক্টিচ গাইছ, খানা হবে গাইছ. এই চাওক ই বনাই আছে এতিয়া. স্মাইল প্লেচ. য়েছ খানা. তাৰ ভিতৰত এটা মজাৰ টেটু আঁকিছে. মানে ইয়াত আঁকিছে, ইয়াত বহুত টান হয় আঁকাত. চ' আঁকিছে দা জব ফেক্টৰী বুলি আছে ইয়াত. চাওক না আপোনালোকে কি মজা. মই দেখাই আছোঁ চাব. ভিতৰত টেটুটো দেখাই দিব পাৰা. Okay, so that's the tattoo out So there. guys, চাওক It's a brand of দা জব ফেক্টৰী, দা ব্ৰেণ্ড. আৰু এটা বস্তু মই দেখা বিচাৰিম, লাইক ইটছ ৰিটেন আউট দেয়াৰ নেভাৰ চৰি. ঠিক আছে, যেতিয়ালৈকে অন্তৰাত্মাই নকয় যে তুমি ভুল কৰিছা তেতিয়ালৈকে ডোন্ট বি চৰি টু এনিৱান. Yes. লাইক অন্তৰাত্মাই যদি কয় যে তই ভুল কৰিছ 2 চৰ খাই আহিবি, কিন্তু যদি অন্তৰাত্মাই নকয় তই ভুল কৰা নাই 2 চৰ মাৰি আহিবি, খাই নাহিবি. ঠিক আছে, উইল ৰোল আউট. It's about rolling. So guys, দেখাই আছোঁ আৰু কি হয়. এইটো কি এইটো হেৰি নেকি? ব্ৰইলাৰ নহয়, গাহৰি মাংস হবে. চ' গাইজ চলো মেম দি দিও আপুনি. এই মজা ফুল ৰেডি. সব গাইজ কি ধুনীয়া কালাৰ হৈছে. কি খাবা আজি মাইনা? তুমি পাণ খাবা ন? চ' গাইজ এতিয়া আমি পাণ খাব যাই আছোঁ গোটেইকেইটা. চ' উইথ গাৰ্লছ. আমাৰ ছটা ডনটো ক'ত? দিছ ইজ ডন হিয়াৰ. ছটা ডন. চ' আমি এতিয়া যাই আছোঁ পাণ খাব কাৰণে. মন গ'ল মোৰ পাণ খাব. সিহঁতক চবকে লৈ আনিছোঁ মই. চ' গাইজ চালোঁ লেটছ ৰকিং. চ' গাইজ ফাইনেলি আমি পালোঁ. ইমান দূৰ খোজকাঢ়ি. কেনেকুৱা লাগিল কোৱা? মজা ন? সিহঁতক চাওক.
গৈ নাপাম গৈ পানী চেঁচি যাব সেইটোৱে চ' লিটাৰেলি গাইজ বহুত দূৰ আহিছোঁ খোজকাঢ়ি পাণ খাবৰ কাৰণে এইবাৰ কয় জোচ আমাৰ জোচ দ্য জব ফেক্টৰী জোচ চ' গাইজ বনাই আছে এতিয়া খাম খাই পেলাই আৰু যাম খানাটো আছে ন বাকী চলো এইটো চাওক ইয়াদৱ কি কৰিছে ইছৰাম যোৱা তুমিও যোৱা ফটো মাৰি আছোঁ মই Guys. কি হৈছে নাজানো ভাই চোৱাচোন চোৱা চেক কৰা চাওক ভিতৰতে বনাই আছে আপোনাৰ খানা এইটো চিকেন হয় এইটো ব্ৰইলাৰ কদম কনে কানা ইউৰু দি হয় যায় ঐ ৰাম আচ্ছা ইয়ো গাইজ খানাৰ লগত ডেন্স চলি আছে পৰা যাব আমাৰ চ' খানা হৈ গ'ল কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে গাইজ হা মজা চব গাইছ মায়ো বুলি কৈবে কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে খাই মজা সুন্দৰ হৈছে ন বঢ়িয়া মজা তো গাইছ আমি খাম অলপ দেৰিকে গাহৰি 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 অঁ ক'ৰবাত গাহৰি লাগিব গাহৰি গাইজ গাহৰি গাহৰি গাইজ গাহৰি চলি আছে এতিয়া লেটছ ৰকিং ফৰ গাহৰি কিবা লাগিব নেকি দিয়কে লোৱা কিবা বে তোমাক লাগিব চিপ অ'কে লেটছ বয়জ গ্ৰ' Yo, yo, yo! is the best one. My mother is the best one. গম পাইছেনে গোটেই ল'ৰা ছোৱালীখিনি শাসন কৰা মানুহজনী হৈছে মোৰ মা ঠিক আছে ভিতৰটা উৎপাত কৰি থাকে চবে হাঁহি দিয়া এবাৰ ঠিক আছে so this is the job factory family বে জিন্দাবাদ 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 So guys, let's bye-bye. Bye-bye. Okay girls. Tata. Kolkata Bombay. Chalo guys, vlog to media off kuru. Next vlog or log pa apna logo. Chalo.